So guys, এতিয়া আমি দুৰ্গেশ্বৰী মন্দিৰ গৈ আছো, চাই থাকিব। So guys, এয়া দুৰ্গেশ্বৰী মন্দিৰ 1.9 কিলোমিটাৰ আছে, আমি গৈ আছো। তো ৰাস্তাতে দেখিলো বোৰ্ডটো, সেইকাৰণে আপোনালোকক দেখাব চেষ্টা কৰিলো। এই মন্দিৰ সব ৰাস্তা কিনাৰত কিমান ধুনীয়া। গাইছ এয়া ৰাস্তাৰ কাষতে কি ধুনীয়া হিলত গণেশ বাবাৰ প্ৰতিমূৰ্তি বনাইছে। So guys, finally দুৰ্গেশ্বৰী মন্দিৰ আহি পাইছো। আপোনালোকক সাইডৰ পৰা দেখুৱাই যাম, চাই থাকক। So guys, এয়া চাওক, চিৰি বহুত ওখ আছে। ইয়াৰ পৰা আহি আছো আমি। এয়া বহুত ওখ চিৰি। আহিব গাইছ, ইয়াত চাবলৈ বহুত ধুনীয়া ধুনীয়া জেগা আছে। চ' গাইছ চাওক, গণেশ বাবাৰ কি ধুনীয়া প্ৰতিমূৰ্তি বনাইছে শিলগুটি কাটি কাটি। গাইছ ইয়াত চিনেৰী চাবলৈ বঢ়িয়া জেগা। চিনেৰী চাওক, ভাগৰ লাগি গ'ল। প্ৰথম আপোনালোকক মন্দিৰৰ ভিতৰ নজৰাটো দেখাই লওঁ, তাৰপিছত মই ধুনীয়াকৈ চিনেমেটিক শ্বট এটা দিম, চাব আপোনালোকে। এয়া গাইছ, গাইছ মন্দিৰত দিয়া দান দক্ষিণা অৰিহণাবোৰ হিচাপ কৰি আছে। চ' এয়া আছিল গাইছ দুৰ্গেশ্বৰী মন্দিৰ, চাব আহিব আপোনালোকে। গছ গছনিৰ গছকেইটাৰ ডিজাইনবোৰ ভাল লাগে। চাওক, পাত সৰি গৈছে গছৰ। গাইছ এয়া চাওক, আপোনাৰ নৰ্থ গুৱাহাটীৰ মানুহখিনি ইয়াত ফেঞ্চি বজাৰত যাবলৈ কেনেদৰে বাইকখন ইয়াত পাৰ্কিঙত ৰাখি আকৌ আপোনাৰ এফালৰ পৰা চাওক নাৱত ইটো পাৰত ফেঞ্চি বজাৰ যায়। তো আজি আমি আপোনালোকক দেখাম ৰূপৱেৰ পৰা আহিলোঁ, এতিয়া নাৱৰ পৰা যাম, নাৱৰ পৰা গৈ দেখাম বুটৰ পৰা কেনেদৰে যায়। So guys, finally আমি ৰূপৱেৰ পৰা গৈ মেলি এতিয়া আকৌ ফেৰীত উঠিছোঁ।
চৰকাৰী ফেৰী নজাৰা এটা লৈ চাওঁ কেনেকৈ লাগে। চ' আপোনালোকক দেখুৱাই থাকিম, চাই থাকক। আৰু ফেৰীৰ টিকেটো বেছি দাম নহয়, মাত্ৰ 5 টকা। ভাল লাগিছে বহি, ফেচিলিটি বহুত ধুনীয়া, ভাল ফেচিলিটি। এয়া ফেৰী নজাৰা, চাওক কিমান মানুহ উঠি আছে। আমি ওপৰত বহি আছোঁ। সেয়া ৰোপৱে, ইয়াৰ পৰা আমি গৈছিলোঁ প্ৰথম। এতিয়া আমি ৰিটাৰ্ণ গৈ আছোঁ আমাৰ ফেৰীত। এয়া উমানন্দ মন্দিৰ, এইটো ফেৰী ৰখি আছে। এয়া গাইড আমি পালোঁ আৰু ফেঞ্চি বজাৰ ওচৰত পাই গ'লোঁ। কুঁৱলীৰ কাৰণে ভালকৈ দেখি নাপায় ক্লিয়াৰ। ফাইনেলি আমি পাই গ'লোঁ ফেঞ্চি বজাৰ ওচৰত। এয়া ফেঞ্চি বজাৰ ওচৰত পাই গ'লোঁ। এয়া এতিয়া আমি গৈ আছোঁ, দেখাই থাকিম আপোনালোকক। খুব ধুনীয়া এটা দৃশ্য, ভাল লাগিলে আহি। আপোনালোকক যিখিনি দেখাব চেষ্টা কৰিলোঁ দেখালোঁ, আৰু নতুন নতুন কিবা কিবি দেখাব চেষ্টা কৰি থাকিম। টাইমৰ অলপ শ্বৰ্ট হোৱাৰ কাৰণে শিৱবাৰ মন্দিৰটো, যিটো শিৱ মন্দিৰ ডাঙৰ লিংগ বনাইছে, সেই মন্দিৰটো চাব যাব নোৱাৰিলোঁ। চ' নেক্সট টাইম চাম। ত' ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকে ছাবস্ক্ৰাইব কৰি দিলে মানে মনটোত ভাল লাগে আৰু নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ জাগে। ত' প্লিজ লাইক কৰি দিব, আৰু আজিলৈ ইমানে, বাই।